নমস্কাৰ বন্ধুসকল, টিটছে মাছৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি চাওঁ আহক কেনেদৰে পেটিএমত কাৰ্ড নাম্বাৰ নিদিয়াকৈ পে'মেণ্ট কৰিব পাৰি SBI ক্ৰেডিট কাৰ্ডৰ বিল। আপুনি তাৰ কাৰণে যাব লাগিব SBI কাৰ্ড এপ্লিকেশ্যনটোলৈ। এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছতে এনেদৰে লগইন কৰি ল'ব। লগইন কৰাৰ পাছতে দেখা পাব পে নাও, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালৈ এনেদৰে ডিছক্লেইমাৰ দেখাব। ডিছক্লেইমাৰ তলতে থকা প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এনেধৰণে দেখিবলৈ পাব। আৰু যদি আপুনি টোটেল এমাউণ্ট দিব বিচাৰে তেন্তে তাত ক্লিক কৰিব বা আদাৰ্ছত গৈ আপুনি ক্লিক কৰি এমাউণ্টটো দিব পাৰে। তাৰপিছতে আপুনি চুজ কৰিব লাগিব আপোনাৰ পে'মেণ্ট অপশ্যন UPI ত ক্লিক কৰি আপুনি পে নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনাৰ UPI ID কোডটো পুট আপ কৰিব লাগিব। পুট আপ কৰি আপুনি মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ পাছতে আপোনাৰ ফোনলৈ এটা ন'টিফিকেশ্যন যাব। আপুনি ন'টিফিকেশ্যন বাৰলৈ গৈ পেটিএমৰ যিটো ন'টিফিকেশ্যন তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনাৰ চুজ কৰা এমাউণ্টটো দেখাব। তাৰ পাছতে আপোনাৰ UPI পিন কোড পুট আপ কৰি আপোনাৰ পে'মেণ্ট কমপ্লিট কৰিব পাৰিব।